हेलो एवरीवन मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই সয়াবিন আৰু আলুৰ এখন খুব টেস্টি ৰেচিপি এটা লৈ আহিছো। আশা কৰো ৰেচিপিটো চাই আপোনালোকে ভাল পাব। তেতিয়াহলে চাওঁচোন আহক মইনো কেনেকৈ বনাইছো। প্ৰথমে মই সস এটা পাতি দিছো আৰু ইয়াত পানী দি দিলো আৰু সয়াবিনখিনিও দি এতিয়া ধুনীয়াকৈ মই এখিনি উতলাই লম। ধুনীয়াকৈ মই এখিনি হৈ গল মই উতলাই ললো আৰু আনফালে মই এখন কেৰাহী পাতি ললো আৰু কেৰাহীখনত যিমান পৰিমাণৰ প্ৰয়োজন হয় ইয়াত মই তেল দি দিলো আৰু এইখিনি তেলতে মই এতিয়া আলুখিনিও ফ্ৰাই কৰি লম। আৰু যদি আপোনালোকে এনেদৰে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। মাছ মাংসৰ দৰেই সোৱাদ পাব। আপোনালোকৰ ঘৰত যদি মাছ বা মাংস নাথাকে তেতিয়া আপোনালোকৰ যদি খাবলৈ মন যায় তেতিয়াহলে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে। একেবাৰে সহজ ৰেচিপি আৰু খাবলৈও বহুতেই টেস্টি হয়। এতিয়া মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গল। এইখিনি এতিয়া মই প্লেট এখনত নমাই লম। আকৌ একেখিনি তেলতে কেইটামান পাঁচফোৰণ দি দিলো আৰু ডিম দুটুকুৰা দালচেনি সৰু সৰু আৰু লং দুটা ইলাচি দুটা। এইখিনি ধুনীয়াকৈ মই অলপ ভাজি লম আৰু দিছো এটা কাশ্মীৰী জলকীয়া। এইটো মই দুটুকুৰা কৰি দিছো আৰু এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছো। আৰু এতিয়া দিম মই ইয়াত পিয়াজ এটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছিলো এটো দি দিছো। আৰু ধুনীয়াকৈ এইখিনি মই মিক্স কৰি লম। আৰু এতিয়া দিম ইয়াত মই খুন্দুনাত খুন্দি লোৱা নহৰুখিনি আৰু আদাও দি দিছো আৰু এইখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ মই ভাজি ল'ব লাগিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল বটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মই যিবিলাক ভিডিঅ' দিওঁ তাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এইখিনি ধুনীয়াকৈ মই ভাজি লৈছো অলপ ৰঙচুৱাকৈ। আৰু এতিয়া দিম মই এটা বিলাহী টুকুৰা টুকুৰকৈ কাটি লৈছো আৰু এইখিনি মই অকণমান গলালৈকে ভাজি ল'ব লাগিব। ইয়াত দেখিছেনে ধুনীয়াকৈ মই এইখিনি অলপ ভাজি ললো আৰু এতিয়া মই ইয়াত দিম হালধি। সোৱাদ অনুসৰি আপোনালোকে হালধি দি দিব কাৰণ কিমান পৰিমাণৰ প্ৰয়োজন হয় এতিয়া মই ক'ব পৰা নাই। আপোনালোকে যদি বেছিকৈ বনায় তেতিয়াহলে বেছিকৈ অলপ যিমান পৰিমাণৰ প্ৰয়োজন হয় ইমানটো জোখত দিব। মই কমকৈ বনাইছো সেইকাৰণে আধা চামুচমান দিছো আৰু সোৱাদ অনুসৰি নিমখ দি দিছো আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম। এনেকৈ বিলাহীখিনি ধুনীয়াকৈ ভাঙি দিব লাগিব। আৰু ইয়াত দিম এতিয়া অকণমান জিৰা গুৰি আৰু দিম অকণমান ধনিয়া গুৰি। কম পৰিমাণত মছলাখিনি মই ব্যৱহাৰ কৰিছো আৰু দিম অকণমান গৰম মছলা আৰু ৰেড চিলি পাউডাৰ অকণমান দিম কাৰণ এইটো জ্বলা হয় আৰু দিছো অকণমান কাশ্মীৰী মিৰ্চ আৰু দিছো এইখিনি চিকেন মছলা অকণমান আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম আৰু মছলাখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। তলৰ ফালে লাগি ধৰিব পাৰে সেইকাৰণে অকণমান মই ইয়াত পানী ব্যৱহাৰ কৰিছো আৰু মছলাখিনি ধুনীয়াকৈ তেতিয়া ভাজি ল'ব লাগিব। অকণমান দিছো পানী
আৰু এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম পানীখিনি শুকোৱালৈকে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ মোৰ মছলাখিনি ভাজি হৈ গ'ল। এতিয়া দিছোঁ চয়াবিনখিনি টানকৈ চেপি ল'লোঁ, ধুনীয়াকৈ ধুই পিনি টানকৈ চেপি পিনি থৈ দিছিলোঁ আৰু ইয়াত দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম, কাৰণ মছলাখিনি ইয়াত চয়াবিনৰ মাজত সোমাব লাগিব। এয়া চাওক ধুনীয়াকৈ মই মিক্স কৰি অকণমান সময় ভাজি ল'লোঁ আৰু দি দিম ইয়াত ফ্ৰাই কৰি থোৱা আলু কেইটুকুৰা। আৰু এইখিনিও অকণমান সময় মই ভাজি ল'ম এনেদৰে, ঘন ঘনকৈ লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো মিডিয়াম কৰি থৈছোঁ আৰু অকণমান সময় মই এনেদৰে ভাজি ল'ম। এয়া দেখিছেনে ধুনীয়াকৈ মই ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াত দিম উতলা পানী। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, যদি পাৰে আপোনালোকে উতলা পানী দিব। আৰু কিমানটো জোখত থয় সেইটো আপোনালোকৰ কথা, যদি অলপ জুলীয়াকৈ খায় তেতিয়াহ'লে অলপ সৰহকৈ দিব আৰু ধুনীয়াকৈ এইখিনি সিজিব লাগিব। সেইকাৰণে মই ইমানটো জোখতে পানী ব্যৱহাৰ কৰিছোঁ। আৰু ধুনীয়াকৈ এইখিনি উতলিছে আৰু ঢাকনখন দি অকণমান সময় মই ভাজি ল'লোঁ, উতলাই ল'লোঁ। আৰু এয়া চাওক ধুনীয়াকৈ এইখিনি মোৰ সিজিলেই, অলপ বাকী। এনেকৈ ঢাকন দি আকৌ অকণমান সময় উতলাওঁ। মই ঢাকনখন ইমানকৈ দি থকা দেখুওৱা নাই আৰু আলু দুটুকুৰমান ভাঙি দিছোঁ অলপ। এয়া দেখিছেনে ধুনীয়াকৈ মোৰ এই চব্জিখন হৈ গ'ল। আপোনালোকে যদি এনেদৰে খোৱা নাই এবাৰ খাই চাব পাৰে। আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক এটা কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল বটনটো ক্লিক কৰি অল কৰি থ'ব। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ এটা ধুনীয়া ৰেচিপিৰ সৈতে লগ পাম। আজিলৈ বাই বাই।